সেইটো সম্পূৰ্ণ কৰে সেইটো কাৰণে বহুত মানুহ বহুত ধৰণৰ বিভিন্ন জুবিনদাবিহীন বহুতে দাদাই এটা ইণ্টাৰভিউ কৰিছিল বহুতে এনেকুৱা আহি এনেও পইচা লৈ গৈছিল আৰু চেপন আৰু দাদাই পইচা কলিব নাজানে চেপনত কিমান টকা লাগে জুবিনদাৰ স্মৃতি বহুত বেছি আছে দাদা পকেটত বান্দুলটো আছে অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ আয়োজক হিচাপে খুবেই ভাল লাগিছে আৰু ৰাইজৰ যথেষ্ট সঁহাৰি দিছে আৰু আমি 18 তাৰিখৰ পৰা 3দিনীয়া কাৰ্যসূচী আমি কৰিছোঁ আৰু বহু পৰিকল্পনা লৈছোঁ আপোনাৰ নাহৰৰ পৰা আদি কৰি বহুকেইটা পৰিকল্পনা প্ৰজেক্ট লৈছোঁ আমি গোটেই বছৰজোৰা জুবিনদাৰ সৃষ্টিৰাজিৰ পৰা আদি কৰি জুবিনদাই কেনেধৰণে আচলতে অসমখন বিচাৰিছিলে এই গোটেইখিনি কথা খাৰুগত কৰি এক নতুন চিন্তাৰে আচলতে আমি এটা নতুন দিশ উঠি অহা প্ৰজন্মক দি যাব খুজিছোঁ এই অনুষ্ঠানটোৰ যোগেদি আৰু খুবেই ভাল লাগিছে মই এজন আয়োজক হিচাপে এনেকুৱা এটা অনুষ্ঠান আগতে মই বহুত অনুষ্ঠান আয়োজন কৰিছোঁ যদি এনেকুৱা এটা আয়োজন কৰা নাই আৰু অলপ দুখ আছে যদিও অলপ দুখ অনুভৱ আছে যদিও সুখী মই অনুষ্ঠানটো আয়োজন কৰি খুবেই ভাল লাগিছে আমাৰ আচলতে মেইন কথা আমি আজি পৰা আৰম্ভণি হৈছে আমি এনেকুৱাকৈ আজিৰ পৰা ধেৰ ৰোৱা নাই আজি গোটেই বছৰজোৰা আমি ৰুম যিহেতু এতিয়া পুলিবিলাক বচাবলৈ অকণমান অসুবিধা হয় সেইকাৰণে আমি আৰম্ভণি 18 তাৰিখৰ পৰা আৰম্ভণি হৈছে আৰু গোটেই বছৰজোৰা আমি ৰুম প্ৰথম ৰেইনি ছিজনৰ পৰা বেছিকৈ ৰুম আচলতে একেলগে কাম কৰি আজি দাদাৰ ঘনিষ্ঠ প্ৰায় 15জন দাদাৰ ঘনিষ্ঠ খুব বন্ধু নলে গ'লে লগা আৰু শিল্পী প্ৰায় 15জন মান হ'ব আমি আটাই আচলতে গীত মাতৰ অনুষ্ঠানলৈ এতিয়ালৈকে যোৱাই নাই আলোচনাতে আছে আপোনালোকে পৰৱৰ্তী সময়ত গীত মাতৰ গোটেইখিনি দেখা পাব নাপায় জয়ন্ত কলিয়ে সেইজন হ'ল জুবিন তাৰপিছতে হিমা দাসে এটা পৰ্যায়লৈ গৈছে আৰু তেনেকুৱা বহুতজনক আমি সহায় কৰিছোঁ আৰু জুবিন দাই না কেতিয়াও নকয় বিৰাটে পজিটিভ মানুহ এজন জুবিন দাকে না নকয় তেওঁ যেনেকৈ পাৰে নোৱাৰিলেও হ'ব আকৌ কৰি দিম যদি মোক নাপাওঁ তই জয়ন্তক কৰি বা যিকোনো এজনক কৰি মোক কৰিব আমি বহুত অৰুণ দাস ঢুকাল আমাৰ মাজত অৰুণ দাস ডাঙৰীয়া অৰুণ দাৰ কৰোণাৰ সময়ত অৰুণ দাক আমি হস্পিটেললৈ আনি অৰুণ দাক আমি প্ৰায় 3-4 মাহ আমি জুবিন দা মই আমি এনেকৈ আমাৰ বিলিয়ামন চুপাৰ মাৰ্কেটৰ ফালৰ অৰুণ দাক আমি বহুত সহায় কৰিছিলোঁ তেখেতৰ আমি খোৱা বোৱা ব্যৱস্থা আমি গোটেই আমি দায়িত্ব লৈছিলোঁ এমাহ জুবিন অৰুণ দাৰ ঘৰত আমি ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ আমাৰ ফালৰ পৰা দিছিলোঁ কৰোণা সময়ত গতিকে তেনেকুৱা বহুত ধৰণৰ বহুত কাহিনী জুবিনদাৰ লগত আছে আৰু জুবিনদাৰ এই সমাজৰ প্ৰতি যিটো দায়বদ্ধতা আছিলে তেখেতে সমাজখনে যেনেকৈ ভাল পাইছিলে সেইটো দিশে আমিও এতিয়া আমি আগবঢ়াই লৈ যাবলৈ কাম কৰোঁ আমাৰ বহুত কাম কৰিবলগীয়া আছে আৰু মই দাদাৰ এই বস্তুটো মই শিকিছোঁ আমি মানে কেনেকৈ এজনক সহায় কৰিব পাৰোঁ সেই বস্তুটো মই তেখেতৰ ঘৰৰ চৌহদৰ বাহিৰত কেতিয়াবা ৰাতিপুৱা মাছ দেখাওঁ বহু ব্যক্তিয়ে তেখেতক লগ পাবৰ কাৰণে বিশেষকৈ কিবা এটা সাহায্য বিচাৰে বিপদত পৰিলে বিশিষ্ট ওচৰ পায় সংগীত পৰিচালক স্বাস্থ্যজনিত বিষয়ত জনসংখ্যা বেছি বুলি প্ৰভাৱ আছে অনামিকা পৰিৱেশটো সংগীত পৰিচালক উৎপল তেওঁ আহিছে আমাৰ লগত এতিয়া জুবিন গাৰ্জনৰ যিটো মৰ্মবেদনা পুৰস্কাৰ দিগন্ত ভাৰতী ইপছন মানৱ জুবিনদাৰ খাৰগলী ঘৰৰ পৰা লাষ্ট জোনালী যিটো ষ্টুডিঅ' আছিল আৰু মানুহবিলাকো একচুৱেলি জানে যে আমি জুবিনদাৰ ওচৰলৈ গ'লে কিবা এটা আমাক নিৰাশ নকৰে মানুহ এনেকুৱা বহুত অনুষ্ঠানৰ মাজতে জুবিনদা আচলতে চেপনত আজি আপোনাৰ পৰা আমি যিমানবাৰ বিহু ইয়াত অনুষ্ঠান হয় জুবিনদাৰ সংগীতৰ বাহিৰৰ কিছু কথা জানিব বিচাৰিছোঁ এবাৰ তেখেত নথকা আমি দেখিছোঁ জুবিনদাই ফুটবল খেল জনপ্ৰিয় কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিল খালি সকলোবোৰ আছে কলাগুৰু ফাউণ্ডেশ্যনৰ নামত বহুত ভাল কাম কৰিছিল নামেৰে এটা অনুষ্ঠান আছে এতিয়াও খাৰে আছে মই মানৱতাবাদী চিন্তাধাৰাৰে ধুনীয়াকৈ অনুষ্ঠান দুৰ্গতসকলৰ মাজত নিজকে বিলীন কৰি দিছিল গতিকে গানৰ বাহিৰত সখী আছে যে মানৱতাবাদী সৰল মনৰ উদ্যোগত আৰু প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্জনক আপুনি কেনেকৈ বিচাৰি পাইছে
এই সম্পৰ্কে মানে চেপন মহাবিদ্যালয়ত চেপন মৰাণ গোটেই অঞ্চলটো নাহৰপুলি ৰূপত নমস্কাৰ। কাৰ্যসূচী কৰিছে আজিৰ গোটেই অন্তৰংগ অনুষ্ঠানতে জুবিনদাৰ লগত কটোৱা জুবিনদা বহুকেইজন আমাৰ চিনাকি ইয়াত মানুহ বহুত পুৰণা বচি থকা মানুহ একেলগে থকা মানুহ সকলোৱে বেলেগ বেলেগ ধৰণে পাইছে, মই বেলেগ ধৰণে পাইছোঁ। জীয়াই ৰখাৰ চেষ্টা তেখেত আমি নাই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন একচুৱেলি 2013-14 তেনেকুৱা সময়তে দাদাই খুলিছিলে কিছুমান সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে। সদায় থাকিব আমি সেইটো সময়ত কলাগুৰু ফাউণ্ডেশ্যন আৰম্ভ হোৱাৰ তেখেতক জীয়াই ৰখাৰ সদায় চেষ্টা ঠিক লগে লগে দাদা এটা ফুটবল টিম নিজে